কি কৰিব আৰু কি নকৰিব তাক লৈ ৰাণী তালৈ যোৱা 2 মাহ ধৰি তাই চিন্তিত কৰিছে। কলেজ বন্ধ হ'বলৈ অনুযায়ী ছেমিষ্টাৰ পৰীক্ষা দিয়াৰ পিছত তেওঁ কৈছে, মই টকাখিনি ঠিক কৰি দিম আৰু 1-2 দিন পিছত দিম, একেবাৰে চিন্তা নকৰিব। কিন্তু তেওঁ ক'ত? এই প্ৰশ্নতে ৰাণীৰ বৰ অশান্তি হৈছে। দিয়াৰ প্ৰতিশ্ৰুতি দিছিল আৰু সেই সকলোবোৰ তাইৰ লগত কৰিছিল আৰু লগতে কৰিছিল। ৰহিতৰ মোৰ আজি মোৰ নোহোৱা, কাইলৈও মোৰ হৈ থাকিবা। মোক কিয় ভয় কৰে? মোক বিশ্বাস কৰা নাই কলো যে ৰাণী কিমান কথা কৈছে। এই কথাত কেৱলতে তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস যে ৰাণী গাঁৱৰ পৰা এই চহৰৰ কলেজখনত BA কৰিছে। ৰাণী 2য় বছৰ। অনুজে সেইখন চহৰৰ এজন বিষয়ৰ পদত, সিও ৰাণীৰ একেখন কলেজত পঢ়িল। অনুজে গাঁৱৰ পৰা অহা সহজত ৰাণীক নিজৰ জালত আবদ্ধ কৰিছে। ৰাণীয়ে তাক নিজৰ বন্ধু বুলি গণ্য কৰিছে। তাই ধৰি লৈছে যে তেহেঁতৰ বন্ধুত্ব ক্ৰমান্বয়ে গভীৰ হৈ আছে আৰু সেই বন্ধুত্বৰ সুযোগ লৈ এদিন অনুজে ৰাণীক ফুৰিবলৈ নিয়াৰ অনুৰোধ পিকনিকলৈ লৈ গ'ল। তাৰপিছত সিহঁতৰ লগ হ'ল নিজৰ ঠাইত, যাৰ ফলত ৰাণী গৰ্ভৱতী হয়। তেতিয়া ৰাণীয়ে তাক পালে যে অনুজে গৰ্ভৰ এটা সন্তান কঢ়িয়াই লৈ ফুৰিছে। তাই গম পাই চিন্তিত হৈ পৰে। অতি কষ্টত এখন ক্লিনিকত এগৰাকী লেডী ডাক্তৰে 10,000 টকাৰ বিনিময়ত কেঁচুৱাটো গৰ্ভপাত কৰিবলৈ সন্মত হ'ল। 2 দিনৰ ভিতৰত টকাৰ ব্যৱস্থা কৰিব লাগিব বুলি ডাক্তৰে ক'লে। ৰাণীয়ে অনুজক সপ্তাহ ধৰি বিচাৰি ফুৰিছিল যদিও অনুজক বিচাৰি নাপালে। অনুজৰ ঠিকনা গম পোৱা নাছিল। তাই অনুজৰ লগৰবোৰক পৰা সোধ-পোছ কৰিলে। সিহঁতে ক'লে যে সিহঁতে অনুজক চিনি নাপায়। এই কথা শুনি তাই চিন্তিত হৈ পৰে। ৰাণীয়ে ভাবিলে কিয় ঘৰলৈ গৈ কলেজত জমা কৰিবলৈ দেউতাৰ পৰা টকা বিচাৰে। এই কথা ভাবি তাই ঘৰলৈ আহিল। তাই গধুৰ কৈ তাইৰ দেউতাকে মাটি বন্ধকত ৰাখি ৰাণীক 10,000 টকা দিব। গোটেইখিনি টকা লৈ গাঁৱৰ পৰা চহৰলৈ আহিছিল। প্লেটফৰ্মত ট্ৰেইনখন ৰৈ যোৱাৰ লগে লগে ছিটৰ তলত চুটকেছটো বিচাৰি ৰাণী আতংকিত হৈ পৰে। তাই বহুত বিচাৰি যদিও বিচাৰি নাপালে। তাই চিঞৰি কেলেনিও দেখুওৱা ব্যক্তিজনৰ সন্মুখলৈ চলাই গৈছিল ৰাণীক। কিন্তু আৰক্ষীয়ে নম্ৰতা প্ৰদৰ্শন কৰিছিল। ঘৰতে পিছফালৰ পৰা ৰাণীক মাত দিলে। তাইৰ শৈশৱৰ বন্ধু আছিল। সুধা আহিছিল, হেৰা ৰাণী মোক চিনি পালা নেকি? সুধা তোমাৰ শৈশৱৰ বন্ধু দুয়োজনে ইজনে সিজনক সাৱধান হ'লে একেলগে ক'ৰ পৰা আহিল? ৰাণীয়ে ঘৰৰ পৰা ক'লে। সুধাই আকৌ সুধিলে। অলপ চিন্তিত যেন লাগিল। কি হৈছে? ৰাণীয়ে সুধাক সকলো কথা ক'লে। সুধাই ক'লে, সেইয়া কথা, মাত্ৰ এটা সৰু কথা। মোৰ ঘৰলৈ আহক, মই তোমাক 10,000 টকা দিম। তাৰ পিছত মোক ঘূৰাই দিব। ৰাণীক অটোৰিক্সা এখনত উঠাই সুধাই নিজৰ ঘৰলৈ লৈ গ'ল। সুধাৰ বিলাসী ঘৰখন দেখি ৰাণী আচৰিত হৈ গ'ল। ৰাণীয়ে সুধাক সুধিলে, তোমাৰ বস্তি ঘৰ ক'ত? এতিয়া তোমাৰ মা ক'ত?